নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম প্ৰত্যেক দিনা ৰাতিপুৱাই উঠি যদি এই কাম কৰিব পাৰে তেতিয়াহ'লে উন্নতি আপোনাৰ চৰম চুমিব। গতিকে ভিডিঅ'টো শেষলৈ চাব, লগতে চেনেলটিক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বন্ধুসকল, এখন ঘৰত উন্নতি দিশত বাধাৰ সৃষ্টি হৈ থাকে ঘৰত থকা অশুভ শক্তিসমূহৰ প্ৰভাৱত। এই অশুভ শক্তিসমূহ দূৰ কৰিবলৈ ৰাতিপুৱা দৰ্জা খুলিয়েই কৰক এই কাম। নিশ্চয় আপোনাৰ উন্নতিত কেতিয়াও কোনো বাধাৰ সৃষ্টি নহ'ব আৰু ধনাত্মক শক্তিসমূহৰ ঘৰত প্ৰৱেশ ঘটিব। এই ধনাত্মক শক্তি য'ত সঞ্চাৰিত হয় তাতেই মা লক্ষ্মীৰো বসবাস হয় আৰু যিখন ঘৰত মা লক্ষ্মী বসবাস আছে সেইখন ঘৰত ধন সম্পত্তি কেতিয়াও অভাৱ নঘটে। ইয়াৰ বাবে আপুনি কৰিব লাগিব কেৱল এই সৰু কামকেইটা। ইয়াৰ ভিতৰত প্ৰথম কামটো হৈছে প্ৰত্যেক দিনাই ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ লগতেই শুই উঠি ঘৰৰ দৰ্জা খুলিয়েই প্ৰথমে ঘৰ দুৱাৰ খুব পৰিষ্কাৰকৈ চাফ চিকুণ কৰক। কিন্তু মনত ৰাখিব, সূৰ্য উদয়ৰ লগে লগেই এই কাম কৰিব লাগিব, কাৰণ মা লক্ষ্মী পাঞ্চালীত উল্লেখ আছে যে এই কাম যদি সূৰ্য উদয়ৰ লগে লগেই কৰিব পাৰে তেন্তে মা লক্ষ্মী খুবেই প্ৰসন্ন হয়। দ্বিতীয়তে, ৰাতিপুৱা ঘৰ দুৱাৰ মচিবলৈ ব্যৱহাৰ কৰা পানীৰ লগত অলপ নিমখ মিলাই মচিলে ঘৰৰ পৰা অশুভ শক্তিসমূহ দূৰ হয়। বিশেষকৈ ঘৰৰ দুৱাৰদলি মচোতে এই নিমখ পানী ব্যৱহাৰ কৰাটো অত্যন্ত মংগলজনক। তৃতীয়তে, ৰাতিপুৱা স্নান কৰাৰ পিছতেই এঘটি পানী লৈ তুলসীৰ তলত নিবেদন কৰক আৰু সন্ধিয়া এই তুলসীৰ তলত এগছি বন্তি জ্বলাওক। ইয়াৰ দ্বাৰা ঘৰৰ পৰা অশুভ শক্তিসমূহ দূৰ হ'ব। বিশ্বাস কৰা হয়, যিখন ঘৰত তুলসী মাৰ দৈনিক পূজা অৰ্চনা কৰা হয় সেইখন ঘৰত কেতিয়াও অশুভ শক্তিসমূহ প্ৰৱেশ কৰিব নোৱাৰে। লগতে মা লক্ষ্মীও খুবেই প্ৰসন্ন হয়। যদি মা লক্ষ্মী প্ৰসন্ন হয় তেতিয়াহ'লে আপোনাৰ উন্নতি কেতিয়াও নোহোৱাকৈ থাকিব নোৱাৰে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনে লাগিল তলত কমেণ্ট কৰি নিশ্চয় জনাই দিব আৰু ভাল লাগিলে এটা লাইক কৰি দিব। আজিলৈ ধন্যবাদ।